হেমন্ত কুমাৰ বৰুৱাৰ কবিতা, কবিতাৰ শিৰোনাম ফ্ৰাষ্ট্ৰেশ্যন। কি ক'লে? হতাশ আপুনি? ইংৰাজীত যাক কয় ফ্ৰাষ্ট্ৰেশ্যন, অসমীয়া প্ৰতিশব্দ হতাশা। দেহৰ জৈৱিক আৰু মানসিক প্ৰক্ৰিয়াক কোঙা কৰি দিয়া এটি শব্দ। ফ্ৰাষ্ট্ৰেশ্যন কাৰ নাই, কিন্তু তাক জয় কৰাতহে আছে প্ৰকৃত বীৰত্ব। তুমি নিজকে হতাশাৰ ইন্ধন নসাজাবা। বলিউড হলিউডৰ অভিনেতা, বিখ্যাত ৰাজনীতিক বাৰাক ওবামা বা ডনাল্ড ট্ৰাম্প, কিং জং নতুবা ভূটানৰ ৰজা, কাৰ নাই হতাশা? হতাশ উচ্চপদস্থ প্ৰশাসনিক বিষয়া, কৃষক, শ্ৰমিক, নিবনুৱা, ইঞ্জিনিয়াৰ, বিজ্ঞানী, ডাক্তৰ, কৌটিপতি, আম্বানী, বিৰালা, আনকি মানসিক ৰোগৰ চিকিৎসকজনো ফ্ৰাষ্ট্ৰেশ্যনত। তেতিয়াহ'লে কেলেই চিন্তা কৰিছা? আপোনাৰ টুইটাৰ, ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম কত কি যে নাই আছে। সেইবোৰত ঢেৰ লাইক, কমেণ্টছ আৰু মিলিয়নছ ফলোৱাৰ। কিন্তু তাৰ পিছতো নিসংগ আপুনি। আছে আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যন। ফ্ৰেণ্ডবোৰ আনফ্ৰেণ্ড নকৰাকৈও নাই আপোনাৰ ভাল বন্ধুত্ব। সকলো মাথো মুখাৰ আঁৰৰ মুখ। প্ৰাণ খুলি কথা পাতিবলৈ গ্ল'বেল বিশ্বত বন্ধুত্বৰ অভাৱ। সেইবাবে আপোনাৰ একাকিত্ব। অসময়বোৰ হেলা ৰঙে জয় কৰাৰ সাহস আপোনাৰ নাই। সেইবাবে আপুনি কাপুৰুষ। যদি আপুনি হতাশাক প্ৰত্যাহ্বান জনাব পাৰে, তেতিয়াহ'লে থেংক ইউ, ইউ নেভাৰ বি এলন।